खुलुमबाय स्टुडियाव दं आकिलिकां ब्रह्म मसुलपुराव मिरु एबसुनि 33 बोसोर बैसो सिंनि जोलुर गेलेनाय बादायलायनाय खुंफुंदों। बड'फा गोजोरथियारि सोलायनाय मावथांखिनि आवथायाव मिरु दुलाराय बर' फरायसा आफादा 33 बोसोर बैसो सिंनि हौवासाफोरनि जोलुर गेलेनाय बादायलायनायखौ बाक्सानि मसुलपुर गोजौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथाराव खुंफुंदों। बे जोलुर गेलेनाय बादायलायनायखौ देग्लाय बोसोराव मोननै ओनसोल फारियै मसुलपुर गोजौसिन गेजेरारि फरायसालिनि गेलेग्रा फोथार आरो सोरां गोजौ फरायसालिनि गेलेग्रा फोथाराव खुंफुंनो थि खालामदों आरो गिबि गेलेनाय बादायलायनायखौ मसुलपुराव मोनसे हाबाफारिनि गेजेरजों बेखेवनानै होयो। बे बेखेवनाय हाबाफारियाव बड'फानि सावगारियाव बिबार बावजेनो नर्थ इस्ट फुटबल डेभेलपमेन्ट काउन्सिलनि डक्टर सांग्रां ब्रह्मआ आरो जोलुर बादायलायनायखौ बल किक अफ खालामनानै बेखेवनानै होयो बिटिआरनि गेलेमु बिफाननि मावफुं सोद्रोमा दावबायसा बर'आ। लोगोसे जर'खा आलासि महरै बाहागो लायो आसामनि केबिनेट मन्थ्रि उरखावगोरा ब्रह्मआ। बे गिबि जोलुर गेलेनाय बादायलायनाया बाक्सा जिल्ला आरो कामरुप जिल्लानि गेजेराव जानानै थाङो आरो बाक्सा जिल्लाया 3 गल सोनो हानानै कामरुप जिल्लाखौ फेजेनो। निखिल बर' ছাত্র সন্থাৰ দ্বাৰা যথেষ্ট ভাল পদক্ষেপ খেলৰ যোগেদি আমাৰ নৱপ্ৰজন্ম তথা আমাৰ জীৱন কৰিব পাৰে আৰু নিখিল বৰ' ছাত্ৰ সন্থাই আমাৰ 13 বছৰ দলত যিসকল আমাৰ খেলাৰী আছে সমগ্ৰ অসমত আঞ্চলিক পৰ্যায়ৰ পৰা কম্পিটিশ্যন কৰি পেলাই ডিষ্ট্ৰিক্ট পৰ্যায় আৰু চেণ্ট্ৰেল পৰ্যায়ৰ কম্পিটিশ্যনটো আয়োজন কৰে। আজি আমাৰ মসুলপুৰ বাক্সা জিলাৰ এই খেলপথাৰত প্ৰথমবাৰ অৰ্থাৎ দ্বিতীয় বছৰৰ যিটো কম্পিটিশ্যন সেইটো আয়োজন কৰিছে বাক্সা আৰু কামৰূপ জিলা এই দুটা জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। মই আশা ৰাখিছোঁ এনেকুৱা আমাৰ গভৰ্ণমেণ্টৰ লগতে বা অৰ্গেনাইজেশ্যনৰ লগতে এনেকুৱা ছাত্ৰ সংগঠনবিলাকো যদি খেলৰ প্ৰতি আমাৰ নৱপ্ৰজন্মক আগুৱাই নিব বিচাৰে তেতিয়াহ'লে খেলৰ প্ৰতি বা খেল যথেষ্ট আমাৰ উন্নতি হ'ব, আমাৰ খেলাৰীসকলেও স্ক'প পাব। কথাটো হ'ল কি আমি খেলাৰী ওলাও ক্লাব আছে কিন্তু আমাক একাডেমীৰ খুব প্ৰয়োজন। আজি ইয়াত যিবিলাকে চেম্পিয়ন হৈ আহিব তেখেতসকলক আমি একাডেমীত যদি ল'ব পাৰে তেতিয়াহ'লে একাডেমীৰ পৰা তেওঁলোকে ভৱিষ্যত পৰ্যায়লৈকে আকৌ ওপৰলৈকে খেলিবলৈ তেওঁলোকে স্ক'প পাব। কিন্তু একাডেমী নাথাকাৰ কাৰণে বহুত খেলাৰী ওলাই আহে আৰু হেৰাই যায়। গতিকে আমি বিটিআৰ চৰকাৰেও আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত দুটা আমি একাডেমী বনাবলৈ গৈ আছোঁ, এটা বয়ছৰ কাৰণে আৰু এটা গাৰ্লছৰ কাৰণে। সেইটো আমি যদি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এনেকুৱা খেলাৰীবিলাকক আমি একাডেমীৰ যোগেদি তেওঁলোকে পঢ়া শুনা কৰাৰ লগতে আৰু খেল ধেমালি তেওঁলোকে কৰিব পাৰিব আৰু পিছত প্ৰজন্মত যথেষ্টখিনি সহায় সহযোগিতা হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু নিখিল বৰ' ছাত্ৰ সন্থাৰ এই খেল তেওঁলোকে যিটো পাতি আছে সেইটো আমি বিটিআৰ চৰকাৰৰ পৰা সহায় দিয়াৰ কাৰণে আমি ইতিমধ্যে পদক্ষেপ লৈছে আৰু আমাৰ অসম ফুটবল সন্থায়ো এই আণ্ডাৰ 13ৰ পৰা যোনে চেম্পিয়ন হ'ব নিখিল বৰ' ছাত্ৰ সন্থা কণ্ডাক্ট কৰা এই আণ্ডাৰ 13এ ডাইৰেক্টলি আণ্ডাৰ 13 ষ্টেট লেভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ পাব। ইতিমধ্যে বহুত পদক্ষেপ লৈছোঁ খেলৰ উন্নয়নৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু আমাৰ খেল ধেমালি ডেভেলপমেণ্টৰ কাৰণে আমি যথেষ্টখিনি কাম কৰিছোঁ। ইতিমধ্যে আমাৰ পৰিষদ সমষ্টি পৰ্যায়ৰ বীৰ শিলাগাং ৰুৰেল ষ্টেডিয়াম নামৰে আমি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে 100 কোটিতকৈ অধিক টকা আমাক অসম চৰকাৰৰ পৰা দিয়া হ'ব, য'ত মানে আমি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আমি পাৰিম। আৰু MLA সমষ্টিবিলাকতো আমাৰ ষ্টেডিয়াম নিৰ্মাণ চলি আছে আৰু আমি ক্লাববিলাকক
ইতিমধ্যে আমি স্পৰ্টছ ইতিমধ্যে আমি দিছোঁ ফুটবল জাৰ্চি অন্যান্য সামগ্ৰী আৰু আমি কম দিনৰ ভিতৰত বিভিন্ন ডিচিপ্লিন যেনেকুৱা ক্ৰিকেট বেডমিণ্টন এইবিলাকৰ কাৰণে তেখেতসকলক আমি খেলৰ সামগ্ৰী দিয়াৰ কাৰণে ইতিমধ্যে আমি হাতত লৈছোঁ। হয়, আজি নিখিল বৰা ছাত্ৰ সন্থাই এই বাক্সা জিলাৰ মছলপুৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত আণ্ডাৰ-13 ফুটবল টুৰ্ণামেণ্ট আণ্ডাৰ বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ আজি থাৰ্ড টাইমৰ কাৰণে আমি ইয়াত মানে খেল পাতিছোঁ। আজি উদ্বোধনী মানে যি খেল আছিলে আজি বাক্সা আৰু কামৰূপ জিলাৰ মাজত মানে খেলটো চলি আছে। আজি আমি এই খেলখন ইয়াত পাতিব পাই খুবেই আনন্দিত আৰু আমাক সহায় আৰু সহযোগিতা দিয়াৰ কাৰণে বাক্সা জিলা নিখিল বৰা ছাত্ৰ সন্থা লগতে অঞ্চলৰ বিভিন্ন দল সংগঠন বা অঞ্চলৰ সমূহ ৰাইজ মানে লৈ মই নিখিল বৰা ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যে এই মানে খেলখন আমি ইয়াত মানে পাতিব লৈছে ইয়াৰ আমাৰ কিছু মানে লক্ষ্য আছে যে এই অঞ্চলত মানে উন্নয়ন বা এই অঞ্চলৰ যিটো মানে যিখিনি ডেভেলপমেণ্ট বা এই অঞ্চলত এটা মানে পৰিৱেশ এটা মানে গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এটা মানে আমি জানো যে এতিয়া স্পৰ্টছে মানে এজন খেলুৱৈৰ কাৰণে এটা কেৰিয়াৰ মানে হ'ব পাৰে বা এতিয়া বনাই ল'ব পাৰে। তাক আমি লক্ষ্য ৰাখি পেলাই এজন খেলুৱৈ আমি মানে ইয়াত মানে প্ৰডিউচ কৰিব পাৰে নেকি সেইটো আমাৰ এটা লক্ষ্য। প্লাছ আমাৰ মাজত যিখিনি ঐক্য সংহতি বা আমাৰ মাজত যিটো মানে শান্তি পৰিৱেশ এই মানে তেনেকুৱা কিবা পৰিৱেশ আমি মানে গঢ়ি তুলিব পাৰোঁ নেকি এনেকুৱা মানে এটা বৃহৎ মানে উদ্দেশ্যটো লৈ পেলাই এই আমি আণ্ডাৰ-13 যে ফুটবল টুৰ্ণামেণ্ট এইটো আমি যোৱা মানে 2 বছৰ আগৰ পৰাই আমি পাতি আহিছোঁ। আজি থাৰ্ড টাইমৰ কাৰণে আমি পাতিছোঁ মানে আৰু এই খেলখন আমি জন হিচাপত আমি পাতিছোঁ। আজি এই বাক্সা জনত মানে এটা মানে পোনপ্ৰথম যিটো খেলটো আমি পাতিছোঁ আৰু ছেকেণ্ড যিটো জন আমাৰ এই বিশ্বনাথ চাৰিআলিত বিশ্বনাথ মানে জিলাৰ আমাৰ নদুৱাৰত হ'ব তাৰপিছত 2টা জনৰ মানে ফাইনেলিষ্ট টিমটো লৈ পেলাই আমি ফাইনেল খেলটো আমি এই খেলপথাৰতে আমি পাতিম বুলি আমি সিদ্ধান্ত লৈছোঁ ইতিমধ্যে। তো আজি এই মানে আমাৰ বিশেষ এটা কাৰ্যসূচীত উপস্থিত মানে হোৱাৰ কাৰণে মই আমাৰ আমন্ত্ৰিত অতিথি নিখিল বৰা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত বিপন বৰা ডাঙৰীয়া আৰু আছাম ফুটবল এছ'চিয়েশ্যনৰ সনি ছেক্ৰেটাৰী ডক্টৰ সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া আৰু অসমৰ মানে কেবিনেট মন্ত্ৰী শ্ৰীযুত মানে উৰ্ষা বৰা ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ মানে স্পৰ্টছ ডিপাৰ্টমেণ্ট আমাৰ বিটিআৰৰ মানে নৱৈশা বড়ো ডাঙৰীয়া আৰু আমাৰ লখিলৰে আমাৰ শ্ৰীযুত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াদেৱো আমাৰ এই খেলত মানে উপস্থিত হৈছিলে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক যিটো খেল এই খেল মানে ৰাইজৰ সহায় আৰু সহযোগিতাত ভালে আমি ইয়াত মানে সমাপ্ত বা সাফল্যমণ্ডিত আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। এইখিনি আমাৰ ইতিমধ্যে মানে 18 মানে টিম মানে আমাৰ মানে যোগাযোগ হৈছে বা আমাৰ টাইচিডত মানে আহি পৰিছে। আমাৰ বাক্সা জনত বা মছলপুৰ এই খেলপথাৰত আমাৰ 9টা টিম ইয়াত মানে অংশগ্ৰহণ কৰিব আৰু ছেকেণ্ড যিটো জন বিশ্বনাথ নদুৱাৰত তাতে 9টা ডিষ্ট্ৰিক্ট তাতে অংশগ্ৰহণ কৰিব। তাতে 9খন ইয়াতে 9টা মানে টোটেল 18 মানে টিমৰ মাজত মানে ফাইনেললৈকে চূড়ান্ত পৰ্যায়লৈকে আমি খেলটো লৈ যাম। मोनसे फोसावथाय सनाजों गावखौ समायफ्लेहोनो गोसो गोनां बिथांमोननि थाखाय मोनसे गोजोनथाव खौरां। दुर्गा फुजा आरो धनतेरासनि बाम्पार अफार होदों सिबि जुवेलार्सआ। नोंथाङा लुबैनाय बायदि सनाखौ सिबि जुवेलार्सआव फैनानै खम बेसेनावनो लांफैनो हागोन। बे अफारखौ अक्ट'बर दाननि 31 अक्ट'सिम होनाय जादों। नोंथाङा बे सिबि जुवेलार्सआव गोबां रोखोमनि सना आरो डायमन्डफोर मोननो हागोन। जेरै डायमन्ड जुवेलारि, राजकोट जुवेलारि, बम्बे कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसनमेड जुवेलारि आरो ट्रेडिशनेल जुवेलारिखौ नोंथाङा बे सिबि जुवेलार्सआव मोननो हागोन। डायमन्ड जुवेलारिनि थाखाय 15% अफार होनाय जादों आरो सनानि गहेनाफोरनि थाखाय जर'खा डिसकाउन्ट बेसेन बानायनाय जादों। लोगोसे गोजाम सनाखौ सोलायनायनि थाखायबो स्पेसियेल रेट बानायनाय जादों। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा 9954273079
बे जानबुं नाम्बारनि गेजेरजों मिथिनानै लानो हागोन।